নমস্কাৰ বন্ধুসকল, ৰজাৰাণীৰ ধাৰাবাহিকখনৰ যোৱাটো খণ্ডত আপোনালোকে দেখিছে যে প্ৰকাশ ৰঞ্জনে পুলিচৰ আগত কান্দি কান্দি চন্দ্ৰ আৰু মানসীৰ মাজত যে শত্ৰুতা আছিল বুলি মিছাকৈ কৈ থাকোঁতে দেতিয়ে আহি পাই বিশ্বাস কৰা নাছিল যদিও ফুকনে যে নিজৰ চকুৰে চন্দ্ৰই মানসীক মৰা লোহাৰডাল আৰু পয়জন দিয়া বেজীকেইটা হাতত দেখিছে বুলি কয়। আৰু আজি প্ৰকাশ ৰঞ্জনে চন্দ্ৰক যে চাওমিন ঘৰত দি থৈ আহিবলৈ যে ফোন কৰা বুলি কাৰোবাক কৈ দিলে সকলোবোৰ কথা ধৰা পৰি যাব বুলি চন্দ্ৰৰ দোকানত চৌধুৰীক মোবাইলটো বিচাৰি আনিবলৈ দিয়ে। এতিয়া বাৰু চন্দ্ৰৰ মোবাইলটো যদি সঁচাকৈয়ে চৌধুৰীয়ে বিচাৰি পায় চন্দ্ৰই বাৰু অপৰাধী নহয় বুলি প্ৰমাণ কৰি দেখুৱাব পাৰিবনে? আৰু ইফালে আকৌ বৈষ্ণৱীৰ আহিব লগা সন্তানটিৰ হাৰ্টবিট ডক্তৰে একেবাৰে কম বুলি কোৱাৰ বাবে বৈষ্ণৱীয়ে চিন্তাত মানসিকভাৱে দুৰ্বল হৈ পৰিছে। এতিয়া বাৰু চন্দ্ৰই যে আকৌ মানসিক হত্যা কৰিলে বুলি জানিলে বৈষ্ণৱীয়ে বাৰু জীয়াই থাকিব পাৰিবনে? গতিকে এই সকলোবোৰ জানিবলৈ চাওক ৰজাৰাণীৰ ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।